নমস্কাৰ সকলোকে আজি ভিডিঅ'টো বেকগ্ৰাউণ্ড ভইচ দিয়ে বনাই দিম কাৰণ আমি ক্লিপকেইটা খুব বেছি ভালকৈ লোৱা নহ'ল কথাও ভালকৈ কোৱা নহ'ল এনেই বনাই পোৱা নাই বাৰু আৰু এইপিনে দেখিলে নহয় আমি মা আৰু মই ওলাই লৈছোঁ এফালে কৈ যাওঁ আপোনালোকক কৈ নিদিওঁ কাৰণ আপোনালোকক কৈ দিলে আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ যাব আৰু আমাতকৈ আগতীয়াকৈ পাবগৈ সেইকাৰণে আপোনালোকে আমাৰ পিছে পিছে গৈ থাকক ভিডিঅ'টো যদি কোনোবাই নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু আমাৰ এইটো হৈছে গাঁৱৰ পথ খুব বেছি বেয়া বুলি ক'ব লাগিব আৰু আহি আমাৰ পাঁচআলিত অলপমান ৰখিলোঁ কাৰণ পাঁচআলিত দাদাজনৰ অটলা দাদাজনৰ অলপমান কাম আছিল সেইকাৰণে মই ভাবিলোঁ যে আপোনালোককো আমাৰ পাঁচআলিৰ দৃশ্যটো অলপমান দেখুৱাই দিওঁ অৰ্থাৎ দুপৰীয়াৰ দৃশ্যটো আৰু আকৌ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ এইটো হৈছে বহুতে চিনিয়ে পাইছে চাগে খুব এলেহুৱা পথ বুলি ক'ব লাগিব খুব সময় লাগে ৰেলৱে ষ্টেচনৰ খুব কিনাৰতে থকা এটা পথ যিটো পথ বহুত দিন হ'ল ভাল কৰাই নাই যি কি নহওক আমি আহি আছোঁ খুব ধুনীয়াকৈ পিছফালে আছে অটলা দাদাজনৰ ঘৰৰ ওচৰৰে অটলা দাদাজন আৰু পিছপিনে দেউতাক তেওঁলোকৰ আৰু ফাইনেলি দেখিছে খুব ধুনীয়া এটা জেগা কিন্তু ৰাস্তাটো প্ৰায় মাইনাছ পইণ্টখিনি খাই দিছে কিন্তু পৰিৱেশটো খুব ধুনীয়া গছ গছনি আছে এইটো হৈছে আমাৰ ধেমাজি ৰেলৱে ষ্টেচনটো যিটোত আমাৰ খুব মানুহ অহা যোৱা কৰি থাকিব লগা হয় ইয়াতে অলপমান ৰখিলে দাদাজনৰ অটলা দাদাজনৰ মাক দেউতাক মানে গৈছে এফালে ফুৰিবলৈ গৈছে সেইটো কাৰণে টিকেট এটা কাটি থৈ আহিলেগৈ এইপিনে হৈছে আমাৰ দাদা অৰ্থাৎ বৰ্তাহঁতৰ দাদা আৰু এইপিনে হৈছে ষ্টেচনৰ মুখতে থকা দোকানকেইখন আৰু মাক কৈছিলোঁ যে মা আমি ক'ত যাওঁ কৈ দেচোন ক্লিপ এটা লৈ লওঁ বুলি তাৰপিছত মায়ে কৈছিল কিন্তু আপোনালোকক দেখুৱাব নোৱাৰোঁ কাৰণ আপোনালোকে নেচায় যদি কৈ দিয়া যায় সেইকাৰণে আমি আহি পাই গ'লোহি আকৌ ধেমাজি বজাৰ সাপ্তাহিক বজাৰত পাই গ'লোহি আমাৰ মায়ে লৈছে আলু আৰু আলু কিয় লৈছে গমেই পাইছে কাৰণ আলু খেতি কৰিছে আমাৰ দেউতাই আৰু আলু অলপ কৰিছে সেইকাৰণে আলু 10 কেজি লৈ ল'লে খুব ধুনীয়া ধুনীয়া জোখৰ আলু মায়ে বাছি বাছি ধুনীয়াকৈ লৈ ল'লে বাকী আকৌ আৰম্ভ কৰি দিলোঁ আমি য'ত আহিম বুলি ভাবিছিলোঁ আৰু এটা কথা হ'ল যে আমাৰ বহুত টাইম গ'লগৈ ধেমাজি টাউনতে বহুত টাইম গ'লগৈ কিবা কিবি কাম কৰি থাকোঁতে কিন্তু আমাৰ য'লৈ আহিছোঁ তাৰ বাৰু ধেমাজি ওচৰতে যিটো কামত আহিছিলোঁ মানে কাম বহুতকেইটা লৈ আহিছিলোঁ এটা দুটা কাম নহয় বহুতকেইটা কাম বাকী কাম আধা খৰীয়া নিচিনাই হ'ল বাকী আকৌ ইয়াৰ পৰা গৈ পিনে যাব লাগিব আমি এতিয়া ক'ত গৈ আছে বাৰু আপোনালোকে ভাবিছেনে ইমান হাঁহি ক'ত গৈ আছে বাৰু ফাইনেলি ধুনীয়াকৈ আহি আছোঁ ৰাস্তা মানে বহুত বেয়া বেয়া ৰাস্তা পাই আছোঁ কি ক'ম আৰু এইফালে আমি পাই গ'লোহি য'ত আহিছিলোঁ এইগৰাকী হৈছে আমাৰ জেঠাই অৰ্থাৎ আমাৰ দেউতা ভাগৰ বাইক আৰু জেঠাই ঘৰলৈ আহিছোঁ জেঠাই কঁকালটো অলপ পৰিছে কাৰণ বয়সো হৈছে তথাপিও মানে এটা এক্সিডেণ্ট সৰু সুৰা ঘৰতে এটা এক্সিডেণ্ট হ'ল সেইকাৰণে জেঠাই সোনকালে হাউলিবলগীয়া হ'ল যি কি নহওক জেঠাই খুব বেছি মৰমৰ সৰুৰ পৰা খুব বেছি মৰম দি আছিল সেইকাৰণে খুব বেছি মৰমৰ আৰু বহুত দিনৰ মূৰত আহিছোঁ বহুত বেছি ভাল লাগিছে বহুত বেছি এক্সাইটেড ফিল কৰিছোঁ বহুত মৰম দি মানে একেবাৰে আলসুৱা কৰি পেলাইছিল সৰুতে এইপিনে হৈছে জেঠাইহঁতৰ বৌ অৰ্থাৎ দাদা বৌ আৰু এইপিনে আমি মায়ে মই বহি আছোঁ আৰু ওলাই দিলোঁ জেঠাইহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ আপোনালোকে ভাবিছে চাগে একো নোখোৱালে বা একো নাখালে খালোঁ চব খালোঁ তামোলৰ পাণৰ পৰা ধৰি চাহ খালোঁ ভাত খালোঁ আৰু খুব বেছি ভাল লাগিছে বহুত দিনৰ মূৰত আহিছিলোঁ সেইকাৰণে বহুত বেছি হাঁহি আহি আছোঁ আমি বহুত বেছি ভাল লাগিলে যিহেতু গোটেইকেইটাই মানে হাঁহি পূৰা আকৌ টাউনলৈ ৰাওনা হ'লোঁ এইফালে আমি আকৌ ধেমাজি টাউনলৈ ৰাওনা অৰ্থাৎ ঘৰমুখীয়াও হৈছোঁ বাৰু আমাৰ সেইটো চাইডে ঘৰ আৰু ঘৰমুখীয়া হৈছোঁ ধেমাজি টাউনতো এটা কাম এটা ৰৈ গৈছিল ৰৈ যোৱা কামবিলাক মানে একদম ভাল লাগি নাথাকে সেইটো কাৰণে কৰি পেলাব লাগে এইখন হৈছে আমাৰ নলনীপাম বজাৰত মানুহ সন্ধিয়া সময়ত খুব সমাগম হয় এতিয়া অলপ আবেলি হৈ আছে যিহেতু আৰু এইটো হৈছে আমাৰ ধেমাজিৰ পপুলাৰ জেগাডোখৰ বুলি ক'ব লাগিব যিডোখৰ জেগাত আহিলে আপোনাৰ মন যাব এক কপি ফটো উঠিবলৈ আৰু নুঠাও নহয় গোটেইখনে উঠি শেষ কৰিলে বাৰু যি কি নহওক ইমান ধুনীয়া এটা লোকেশ্যন দৰ খোৱাকৈ থাকিব নোৱাৰোঁ ক'ত ফিল্ডৰ ওচৰতে আৰু মাহেঁতি যে কৈ আছে যে মাহেঁতি মানে ইমান বেছি টাউন নাহে ক'ৰবালৈ যাবলগীয়া হ'লে আহে সেইকাৰণে কা আন্দোলনৰ কথা কৈ আছে আৰু আমি আহি পাই গ'লোহি আবেলি আকৌ এটা বেয়া ৰাস্তাতে পাই গ'লোহি ৰেলৱে ষ্টেচনৰ কিনাৰতে সেই ৰাস্তাটো ভাল কৰাই নাই কামখিনি হ'ল আপোনালোকক কামখিনি ক'ম বাৰু কি কাম বাৰু আৰু ভিডিঅ'টো ইমান বেছি বনাই নাথাকোঁ এনেকৈ বেকগ্ৰাউণ্ড ভইচটো ইমান বেছি ভাল নালাগে মোৰ সেইকাৰণে ভাবোঁ যে ভিডিঅ'টো এণ্ড কৰোঁ আৰু এণ্ড কৰাৰ আগতে আপোনালোকক কওঁ যে ধেমাজি টাউনলৈ গৈছিলোঁ আমি এইটো এটা ৰেক আনিবলৈ আৰু চিলিণ্ডাৰ ভৰাবলৈ চিলিণ্ডাৰটোৱে মানে বহুত টাইম লগাই দিলে বাৰু আজিলৈ ইমানখিনিতে সামৰিছোঁ অন্য এটা ভিডিঅ'